হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু সাগৰ ডেকা এছ ডি ব্লগছ। আজি মই আপোনালোকৰ ওচৰত এটা নতুন ৰেচিপি লৈ আহিছোঁ। এইটো ৰেচিপি হৈছে মাছৰ পকৰি, যিটো কোপ্তা বুলি কয় আৰু দেখাই আছোঁ আপোনাক। প্ৰথমে বনোৱা আহি গ'লোঁ। এয়া মাছ ল'লোঁ। এইটো কচ মাছেই লৈছোঁ, যিহেতু কাঁইট নথকা মাছ ল'ব লাগে। এই মাছটো এতিয়া বইল কৰিম। মাছটো বইল কৰি আছোঁ। যিহেতু কচ মাছ চেণ্ট আহিব পাৰে, গতিকে ইয়াতে অলপ নেমু কাটি দিছোঁ এনেকৈ। তাৰপিছত নিমখো দিছোঁ অলপ, আৰু এইটো বইল হোৱাৰ পিছত দেখাম বাৰু আপোনালোকক। মাছটো প্ৰায় বইল হৈ গৈছে, অলপ ভাল বইল হৈ গ'ল। এতিয়া উঠাই লওঁ। এতিয়া মাছৰ এনেকৈ কাঁইটবোৰ আঁতৰাই ল'ম, আৰু যিহেতু ছালটো এৰাই দিম। বহুতে ছালটো বেয়া পায়। মাছখিনি তেনেকৈ এবাৰ চাই ল'ম ভালকৈ, কাঁইট আছে নেকি। এই কাঁইট ওলাইছে। কাঁইট ভালকৈ বাছি ল'ব এনেকৈ। এতিয়া মাছখিনি ধুনীয়াকৈ এনেকৈ সানি ল'লোঁ, ভৰ্তা বনোৱা নিচিনা। আৰু ইয়াতে প্ৰথম অলপমান কেঁচা মিঠাতেল দিম, আৰু ভালকৈ সানি দিম। মিঠাতেল কমিছে, আৰু অলপমান দিওঁ। এতিয়া অলপমান নিমখ দিম। তাৰপিছত এইটো কাশ্মীৰী মিৰ্চ পাউডাৰ, তাৰপিছত ধনিয়া পাউডাৰ, তাৰপৰা আৰু এইটো জিৰা পাউডাৰ, আৰু এইখিনি গোটেইখিনি আকৌ ধুনীয়াকৈ ভালকৈ সানিম। অলপমান কাশ্মীৰী মিৰ্চটো কমিছে। এতিয়া ইয়াতে দিম কৰ্ণফ্ল'ৰ পাউডাৰ, আৰু অলপ দিব লাগিব। আৰু ইয়াত দিম এয়া পিঁয়াজ আৰু জলকীয়া। আৰু দিম ধনিয়া পাউডাৰ, ধনিয়া ইয়াক কুটি থৈছিলোঁ, কেঁচা ধনিয়া। অলপমান কৰ্ণফ্ল'ৰ দিব লাগিব, ঢিলা হৈ আছে। আৰু এইটো এতিয়া আমাৰ আটা মাৰা নিচিনা আটা লাডু বনাই ল'লোঁ। আৰু ইয়াৰ পৰা এতিয়া ফাইনেলি বনালোঁ।
কেৰাহী গৰম হৈ গ'ল। এতিয়া ইয়াতে মই মিঠাতেলতে বনাম, ৰিফাইনতো বনাব পাৰে ইচ্ছা কৰিলে আপোনালোকে। মিঠাতেল দিলোঁ আৰু এতিয়া গৰম হ'লেও ৱেইট কৰিব লাগিব, গৰম হওক তেলটো। তেল গৰম হৈ গ'ল। এয়া মই এনেকৈ গোটেইখিনি বনাই ল'লোঁ চেপত, আৰু এতিয়া ইয়াৰ পৰা ধুনীয়াকৈ এনেকৈ দিম তেলত। এটা ফাল সিজি গৈছে, এতিয়া লাহেকৈ লুটিয়াই দিম। অলপ ভালকৈ ভাজি ল'ব জোখত, প্ৰায় হৈছে আৰু। ইয়াতে ধুনীয়াকৈ ৰঙা হোৱালৈকে এনেকৈ ভাজিম, আৰু এতিয়া প্ৰায়খিনি হৈ গ'ল। এয়া চাওক কালাৰ, কি মজা কালাৰ আহিছে। এতিয়া নমাই থৈ মই হটকেছত ৰাখি দিলোঁ। এতিয়া অলপ লগতে ধনিয়া, কেঁচা পিঁয়াজ, কেঁচা জলকীয়া আৰু অলপ চচো লৈছোঁ। এতিয়া খাম। ফাইনেলি কোফটা টেষ্ট কৰিম এতিয়া। এয়া মজা। মই নিজে বনাইছোঁ বুলি নহয়, বহুতেই ধুনীয়া হৈছে। আপোনালোকেও বনাই টেষ্ট কৰিবচোন। আজিলৈ মোৰ ব্লগটি ইমানতে সামৰণি মাৰিলোঁ, আৰু যদি ব্লগটি চাই ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব।